বিটিচিত কমিছন ৰাজ বিতৰ্ক অহা 15 ডিচেম্বৰত এবছৰ পূৰ্ণ কৰিব প্ৰমোদ বড়ো নেতৃত্বৰ বিটিচি পৰিষদ। বিটিআৰৰ প্ৰমোদ বড়ো নেতৃত্বাধীন মিত্ৰজোঁটৰ পৰিষদ চৰকাৰখনে বিটিচিত যিকোনো কামৰ বাবদ 30-40% কমিছন লোৱা বুলি বিৰোধী দলে উত্থাপন কৰে। এক বিতৰ্কিত অভিযোগত যোৱাকালি প্ৰমাণ সহকাৰে দাঙি ধৰিবলৈ প্ৰত্যাহ্বান জনাইছে বিটিচি প্ৰশাসনৰ দায়িত্বত থকা অন্যতম মুখপাত্ৰ তথা কাৰ্যবাহী সদস্য উইলছন হাছদাই। কোকৰাঝাৰ চহৰৰ বডোফা নগৰস্থিত বিটিচি সচিবালয়ত যোৱাকালি সন্ধিয়া এক সংবাদমেলযোগে বিটিচিৰ কাৰ্যবাহী সদস্য উইলছন হাছদাই বিটিচিত প্ৰমোদ বড়ো নেতৃত্বৰ চৰকাৰখনৰ কোনো জনপ্ৰতিনিধি আৰু বিষয়াই যদি 30 বা 40% কমিছনৰ ধন সংগ্ৰহ কৰাৰ অভিযোগ আছে তেন্তে আমাক দেখুৱাই দিয়ক বুলিও প্ৰত্যাহ্বান দিয়ে। যেনেকুৱা ধৰণৰ কথা আহিছে যে আমাৰ যিবিলাক ইয়াৰ পৰা কাম দিয়া হয় তাতে 30% 40% তেনেকুৱা ধৰণৰ ইয়াৰ পৰা পইচা ডিমাণ্ড কৰা হয়। তো আমি ক'ম যে আমাৰ চৰকাৰ আমি বহুত গুড গভৰ্নেন্স যিটো আমি এষ্টাব্লিছ কৰিব বিচাৰি আছোঁ, আমাৰ মাজত ট্ৰান্সপাৰেঞ্চি যাতে থাকে, কোনো মানুহে যাতে এইটো ভুল নাযায় বা ভুল নুবুজে এইখন চৰকাৰক যে আমি সঁচাকৈ তেনেকুৱা কৰাপশ্যন কৰি আছোঁ। যদি তেনেকুৱা কেছ আছে আপোনালোকে আমাৰ ওচৰত লৈ আহক, এই চৰকাৰ অপেন আছে, যিবিলাকে তেনেকুৱা ধৰণৰ কাম কৰিছে বা কৰি আছে আমি একশ্যন ল'বলৈ আমি সাজু আছোঁ। আৰু সেইকাৰণে পাব্লিকে যাতে ভুল নাযায় এইবিলাক কথাত সেইটোৱে অনুৰোধ জনাইছোঁ। দ্বিতীয় কথা হৈছে যে ইয়াত কোৱা হৈ আছে যে আমি জেনেৰেল মানুহক মানে ইম্পৰ্টেঞ্চ দিয়া নাই এইখন চৰকাৰে। মই প্ৰথমতে ক'ব বিচাৰিছোঁ যে প্ৰথমত যেতিয়া বিটিআৰ ৰেকৰ্ড হৈ গ'ল, বিটিআৰ ৰেকৰ্ড হোৱাৰ পিছত আমাৰ আমাৰ অপজিশ্যনৰ লিডাৰসকলে কৈছিলে যে প্ৰমোদ বড়োই হেনো বড়ো জাতিক বিক্ৰী কৰিছে। তো তেনেকুৱা ধৰণৰ তেখেতসকলে বিটিআৰ ৰেকৰ্ডখনক অপ'জ কৰিছিলে আৰু অকল বড়ো জনগোষ্ঠীকহে মানে বড়ো জনগোষ্ঠীক ইম্পৰ্টেঞ্চ দিয়া নাই তেনেকুৱা ধৰণৰ কথা কৈছিলে প্ৰথমত, বড়ো জাতিক বিক্ৰী কৰিছে। কিন্তু ৰিচেণ্ট যিটো ষ্টেটমেণ্ট আমাৰ অপজিশ্যনৰ লিডাৰসকলে যিটো দি আছে বা দিছে সেইটোত কৈ আছে যে জেনেৰেল মানুহক ইম্পৰ্টেঞ্চ দিয়া নাই, এতিয়া অকল বড়ো মানুহৰ কাৰণে কাম কৰি আছে। তো নিজৰ ষ্টেটমেণ্টতেই মানে তেখেতসকলৰ স্থিৰ নাই বা নিজৰ ষ্টেণ্ড নাই। তো সেইটোতে আপোনালোকে গম পাই আছে যে আমি যিটো ষ্টেণ্ড লৈ ওলাইছোঁ যে সকলো জাতি জনগোষ্ঠীক লৈ আমি আগবাঢ়ি যাম, আমাৰ মাজত সমন্বয় থাকিব লাগিব, আমাৰ মাজত ব্ৰাদাৰহুড থাকিব লাগিব আৰু পিচ এণ্ড হাৰমনি আমি ইয়াত প্ৰমোট কৰিবলৈ গৈ আছোঁ। তো সেই ক্ষেত্ৰত আমি আগবাঢ়ি আছোঁ আৰু এই ক্ষেত্ৰত বহুত মানুহে নিবিচাৰে যে ইয়াত শান্তি সম্প্ৰতি বজাই ৰাখক আৰু সেইকাৰণে উচতনিমূলক কেইটামান ভাষ্য বা কেইটামান তেখেতসকলে ষ্টেটমেণ্ট দি আছে, সেইটোক আমি গৰিহণা দিছোঁ। আমাৰ বিটিচিৰ হিষ্ট্ৰীত, বিটিচিৰ ইতিহাসত প্ৰথমবাৰ এইখন চৰকাৰ অহাৰ পিছত যিবিলাক আমাৰ অনাবৰত দলবিলাক আছিলে, দল সংগঠনবিলাক আছিলে আৰু বিশেষকৈ আমি চাইছোঁ যে গোহাইগাঁৱৰ পৰা মুনিৰ আলীৰ ৰিপৰ্ট R-Live 24। জনাব মেডিকেল হল শিঙিমাৰী। যিকোনো ঔষধ পোৱাৰ লগতে অৰ্ডাৰ লৈ ঔষধ যোগান ধৰাৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। আপুনিও যোগাযোগ কৰিব পাৰে। যোগাযোগৰ নম্বৰ 7002852695।